চালা আজি কি গৰম দিছে ক্লাছ কৰিব মনে নাই হয় দে আজি গৰমটো পুৰা দিছি উঠি ফাটাকে ভাই হয়ে গৰমটো আজি পুৰা মাৰছি। এই সাৰ আহিছি মনে মনে থাক স্যার গুড মর্নিং স্যার গুড মর্নিং তো আজি হ'ব গৰমৰ দিয়ক ছাৰ। কাৰণে ক্লাছ এতে হ'ব ভিতৰত বহুত গৰম দিছে তো আজি মই কালি হোমৱৰ্ক কৰিব দিছিলোঁ খেলা কৰিছা না কৰা নাই স্যার কইছো দে তো আজি মই তোক বেলেগ নপঢ়াং চবকে মই প্ৰশ্ন সুধিম তোৰ উত্তৰ দিবি ভালকে স্যার বুধক স্যার তো মই প্ৰথম প্ৰশ্নটো টফিক সুধিম তে টফিক ক স্যার বুধক দে তই ধৰিলোঁ এটা কলৰ দাম 5 টকা তে 4টা কলৰ দাম কিমান হ'ব স্যার 4টা কলৰ দাম 15 টাকা হ'ব তে 4টা কলৰ দাম 15 টকা কেনেকে হয় এটা কলৰ দাম 5 টাকাকে হ'লি স্যার মই 5 টাকা দাম করে কিনে 15 টাকা আনিম মই বাজারত গেলে বস্তুর দাম কম আনে হা দে এইবাৰ মই ছেকেণ্ড প্ৰশ্ন সুধিম উত্তৰ দিবি ভালকে বুধক স্যার মই তো রেডি ছেকেণ্ড প্ৰশ্নটোৰ উত্তৰ দিবি তই দে তই 5টা ফুলৰ নাম ক স্যার 5টা ফুলের নাম হল 3টা গোলাপ আর 2টা জবা হা দে হৈছি দেছো এইবাৰ ৰাজুৱে ক ছাৰ মই তো ৰাজু 5ৰ পৰা 5 বিয়োগ কৰিলে কিমান থাকিব ছাৰ এইটোৰ উত্তৰটো মই নাজানো। তই প্ৰশ্নটো বুজি পোৱা নাই হবাই ৰখ মই তোক ভালকে সুধো ধৰিলো তোৰ 5খান ৰুটি আছে সেই 5খান ৰুটি মই লৈ আহিলোঁ এতিয়া তোৰ হাতত কেইখান থাকিব ছাৰ মোৰ হাতত এতিয়া চব্জিখিনি থাকিব আৰু ৰুটিখিনিতো আপুনি লৈয়ে গেল। হা দে হ'ব দে এইবাৰ মিনা তয়ে কৈছো স্যার সুধক 5ৰ লগত 7 যোগ কৰিলে কি হ'ব মিনা স্যার ভাড়া হব বঢ়িয়া দেচোন আৰু এটা সুধো তোক ধৰিলো তোৰ হাতত 5টা কলম আছে তাৰে তই 2টা ৰাজুক দিলি এতিয়া তোৰ হাতত কেইটা থাকিব স্যার মোর তো 3টা লিখব বঢ়িয়া দেচোন শ্যাম এইবাৰ তোকে সুধো স্যার সুধক তো শ্যাম পৃথিৱীৰ ভিতৰত যদি লাভা আছে তেতে বাহিৰত কি আছে তো বাহিৰত স্যার ওপৰো ভিভ আছে হ্যাঁ তই কি ফালতু উত্তৰ দিছা যে এইবাৰ তাও দিম ভালকে উত্তৰ দিবি স্যার হ'ব দক আচ্ছা শ্যাম এইবাৰ মই যি প্ৰশ্ন সুধো তাৰে উত্তৰ তই ফটাফট দিবি হ'ব দক স্যার এই ভাৰতৰ ৰাজধানীখনৰ নাম ক স্যার ফটাফট হা দে এইবাৰ ক দেচোন ক ভাৰতৰ পৰা প্ৰথম বিদেশলৈ যোৱা মহিলাগৰাকীৰ নাম কি স্যার সীতা কাৰণ সীতাই প্ৰথম ৰাৱণৰ লগত শ্ৰীলংকাত গৈছিল দে হ'ব দে তই উত্তৰ দিবা নাংগে আৰ দে এইবাৰ টফি ক তই কিন্তু এইবাৰ ভালকে উত্তৰ দিবি স্যার হ'ব দক দে ক 1869 চনত কি হৈছিল স্যার 1869 সালত মহাত্মা গান্ধী জন্ম হয়েছে বঢ়িয়া পাইছা দেখো তই দেচোন ক 1872 চনত কি হৈছিল স্যার 1872 সালত গান্ধীর 3 বছর হয়েছিল হে দেচোন ৰাজু এইবাৰ তই ক ছাৰ দক দেচোন তই কোনখন ঠাইত মানুহৰ মাজত থাকিলে তই অকলশৰীয়া অনুভৱ কৰ ছাৰ পৰীক্ষা হলো হে মই মৰিলোঁ দে আজি আৰু হ'ব দে আজি আৰু মই তোক নপঢ়াওঁ গৰমো বহুত দিছি স্যার হ'ব দক